নমস্কাৰ বন্ধুসকল, মই বিদ্যুৎ বাবুলে আপোনালোকক স্বাগতম জনাইছোঁ নতুন এটি ভিডিঅ'লৈ। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজি আমি গৈ আছোঁ পিংকু ভাইৰ বাৰ্থডে চেলিব্ৰেশ্যন কৰিবলৈ। আহক আমি ভিডিঅ'টো শেষলৈকে উপভোগ কৰোঁ। আমি আজি ক'ত যাই আছোঁ? খানা 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 আজি কি খাম? আজি আমি খানা খাম, হয় দে। আৰু আমি এনেকৈয়ে ভাই বন্ধু বিহুৱা বন্ধুৰ লগত এনেকৈয়ে বাৰ্থডে চেলিব্ৰেশ্যন কৰিবলৈ গৈ আছোঁ নৈৰ পাৰলৈ। আৰু আমি আহি এয়া পামেই আৰু পালোৱে। এই যে ঘৰটো দেখিছে বগাকৈ ঘৰটো, এইটো হৈছে আমাৰ ৱাটাৰ ছাপ্লাই হাউচ। ইয়াৰ পৰা আমাৰ খেতি পথাৰবিলাকত যেতিয়া আমাৰ পানীৰ নাটনি হয় তেতিয়া ৱাটাৰ মানে পানী ছাপ্লাই দিয়া হয়, মানে বিতৰণ কৰে। আৰু এই ঘৰটোৱে হৈছে আমাৰ সেই লোকেশ্যনৰ ঘৰটো য'ত আমি আজি খানা খাম। আৰু এতিয়া গ'লোঁ পালোঁৱেই আৰু আহি পোৱাৰ লগে লগে এয়া মাংস থোৱাত লাগি গ'ল ঘপককৈ আমাৰ অমিত দা। भाड़ में जाओ पर भीड़ में ना जाइयो। আৰু এইবাৰ খানা বনাই বনাই ঘপককৈ বিহু আৰম্ভ হৈ গ'ল। ৰাইজ বিহু বিহু। বিহুৰ পিছতে আজি এই পিংকুৰ ভাইৰ বাৰ্থডে বুলি আমি এয়া প্ৰীতিভোজ খালোঁ। আপোনালোকে চাই থাকক, আমি খাই থাকোঁ নে কি কয়? আৰু এয়া চাওক, এইটোৱে হৈছে আমাৰ বাৰ্থডে বয় পিংকু। আৰু ভাত খোৱা হোৱাৰ পিছতে আমাৰ এয়া হীৰক দা হাতে কামে লাগি গৈছে চাফাইত। আৰু আহাৰ গ্ৰহণ কৰি এয়া চাওক সুন্দৰকৈ বতাহ খাই, মুকলি বতাহ খাই শুই পৰিছে ৰুবুল।
বন্ধুসকল মোৰ এই ভিডিঅ'টো যদি চাই আপোনালোকে ভাল পাইছে লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব